মই এই বিষয়ে একো নাজানো। মই কোনো কালি আধাৰশিলা স্থাপন কৰা নাই। কাম মোৰ এনেই 6 ফাইনেন্সৰ চেণ্ট গ্ৰেভেল স্প্ৰেডিঙৰ কাম ইতিমধ্যে কোড অফ কণ্ডাক্ট লগাৰ আগতে বড়োবাজাৰ ব্লকত টেণ্ডাৰ হৈ গৈছে। 25 লাখ টকাৰ 5টা ৰাস্তাৰ টেণ্ডাৰ হৈ গৈছে কোড অফ কণ্ডাক্ট লগাৰ আগতে। আৰু কোড অফ কণ্ডাক্ট লগাৰ আগতে কোনকেইটা ৰাস্তাত আধাৰশিলা কৰা হৈছে, যিকেইটাত কাম কৰা হ'ব সেইকেইটাত মই আধাৰশিলা কৰিছোঁ। কিন্তু কোড অফ কণ্ডাক্ট লগাৰ পিছত মই কিয় আধাৰশিলা কৰিম? মইতো ইমান অসচেতন মানুহ নহয়। কোড অফ কণ্ডাক্ট লগাৰ পিছত মই কোনো আধাৰশিলা স্থাপন কৰা নাই। কিন্তু 25 লাখ টকাৰ 5টা চেণ্ট গ্ৰেভেল 5 লাখকৈ প্ৰতিটোত ৰাস্তাৰ কাম মই দিছোঁ আৰু সেইটো আধাৰশিলা কৰা হৈছে কোড অফ কণ্ডাক্ট লগাৰ আগতে। যোৱাকালি মই কোনো আধাৰশিলা কৰা নাই। কিন্তু কালি যে কালি ৰাতিৰ ভিতৰতে ৰাস্তাটো বনাই আপোনাৰ নামৰ ফাউণ্ডেশ্যন ষ্টোনো লাগিছে। কোনে কৰিছে নাজানো, মই এই বিষয়ে নাজানো। আপোনালোকে অনুসন্ধান কৰক। মই কিয় কৰিম? কোড অফ লগাৰ পিছত কোড অফ কণ্ডাক্ট লগাৰ পিছত কিয় আধাৰশিলা কৰিম? মই আধাৰশিলা কৰা নাই।